that is to statutory. We have to that anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we will lodge a case against them. So this is a statutory instruction. If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot, 2-3 মাহ case bilak rokhai pelai, teolukok kobo laibo je you apply. Jodi apply nokore, tetia hole case bilak soli থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো 2015 চন পৰ্যন্ত যিবিলাক হিন্দু বেংগলী মানুহ অসমলৈ আহিলে তেওঁলোকৰ ওপৰত যদি ডি ভোটৰ কেছ আছে হেতু নচলিব তেওঁলোকৰ যদি ডিটেনশন কেম্পৰ কিবা কেছ আছে হেতু নচলিব তেওঁলোকক সন্দেহযুক্ত বিদেশী বুলি যদি কিবা কেছ চলিছিলে হেতু নচলিব এবুলি কালি নিৰ্দেশ জাৰি কৰাৰ খবৰ আমি দেখিবলৈ পাইছো এটো হল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি বিদেশীক জাতিৰ নামত ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশী বিলাকক কিয়াত ৰাখিব আৰু বাকি কাকো নেৰাখিব এটো এটা নিকৃষ্ট কাণ্ড অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কোৱা অসমৰ জনগণৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ পিছত এপদ দুপদকৈ অসমবাসীক বিভিন্ন ধৰণৰে হাৰাশাস্তি কৰি আছে বিজেপি চৰকাৰে হাত উজান দিছে আঞ্চলিক দলে আৰু এতিয়া মানে একদম সংবিধান বিৰুদ্ধভাৱে এটা কাম কৰিবলৈ গৈছে এটো দুৰ্ভাগ্যজনক আমি কি কৰিব পাৰো আলোচনা কৰি আছো কাৰণ আমি কোৰ্টত গৈছিলো এটা সাবজুডিস মেটাৰত কিয় এনেকুৱা কৰিছে আমি নাজানো অসম চৰকাৰে এখন নিৰ্দেশনাৱলী দিছে কাখন বলবৎ কৰিব পৰাকৈ যেটো কথা আমাৰ আপত্তি আছে বিৰোধ আছে যাক আমি বিৰোধিতা কৰিছো আৰু তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক হকে দিব খুজু যে এই কাখন আমি মনা নাই কা আমি নামানো অসমৰ জনসাধাৰণে কা মনা নাই কা নামানে অসমৰ উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই কা নামানে আৰু তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আৰু আইনগত যুঁজ সমানে আগবাঢ়ি যাব এই কা বিৰোধী গণ আন্দোলনটোক মুখ্যমন্ত্ৰীয়ে অতদিন উপহাস কৰি আছে আপোনালোকে সকলোৱে জানে 2 নম্বৰ বিৰোধী আন্দোলনটোৰ এটা ন্যায্য গণ আন্দোলন আৰু অসমৰ ৰাইজে অবৈধ বিদেশীৰ বুজা 71 চনলৈকে গ্ৰহণ কৰিছে 71 চনৰ পিছত ধৰ্মৰ ভিত্তিত বিদেশীৰ বুজা অসমৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে এটা স্পষ্ট এতিয়া চৰকাৰে ইতিমধ্যে অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট কৰিবৰ কাৰণে বা 2014 চনৰ 31 ডিসেম্বৰলৈকে অবৈধ বিদেশীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণৰ গোচৰ নলবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা তেওঁলোকৰ গৃহ সচিবৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা আমি দেখিবলৈ পাইছো তাৰ মানে চৰকাৰে কাখন কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁলোকে পোনপটীয়াকৈ এই কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে চৰকাৰ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে চৰকাৰে ইয়াৰ যিটো ভয়াৱহতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভয়াৱহতা তেওঁলোকে উপলব্ধি কৰে এই যে যিসকল ব্যক্তি 71 চনৰ পৰা 2014 চনলৈকে যিসকল বিদেশী আহিলে তেওঁলোকৰ নাগৰিকত্ব পোৱাৰ ফলত যি সময়ত আমাৰ অসমৰ মানুহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে প্ৰায় 6 লাখ পৰিয়ালে তেওঁলোকে আজিলৈকে মাটি পোৱা নাই তেওঁলোকে গৃহহীন হৈ জীয়াই থাকিব লগা তেওঁলোকে মাটি বেটি নোপোৱাৰ সময়তে অবৈধ বিদেশীক আমাৰ মাটিয়ে দিব লাগে আমাৰ 23 লাখ নিবনুৱা আছে তেওঁলোকৰ চাকৰি বাকৰি এইসকল অবৈধ বিদেশী আমাৰ চাকৰি বাকৰি কাঢ়ি লৈ যাব গতিকে এই যিটো কথা এই যি অন্যায় কৰিছে এই অন্যায়ৰ ৰাইজে উত্তৰ দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ ক্ষমতাৰ বাবে এই কায়নখনৰ প্ৰতি যিটো সমৰ্থন ব্যক্ত কৰিছে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অনাগত দিনত পাব আৰু অসমৰ ৰাইজেও আগন্তুক দিনত এই যিটো তেওঁলোকে অপৰাধ কৰিছে অক্ষমনীয় অপৰাধ ইয়াৰ উত্তৰ ৰাইজে দিব